নমস্কাৰ, মই ৰঞ্জিতাই পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ পৰা বস্তু এটা ল'ম বুলি ভাবি আছিলোঁ, ল'ব পৰা নাছিলোঁ আৰু কালি বস্তুটো আহি পালে। ভাইটি এটাই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলে, বহুতে প্ৰয়োজনীয় বস্তু ভিডিঅ' কৰাৰ বাবে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কি বস্তু হয়, গতিকে এইটো কিনো খুলি চাওঁ আহক। বস্তুটো হৈছে এইটো। এয়া কেনেকৈ কি কৰে মই আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। ধৰিব পাৰিছে এইডাল কি হয়। নিশ্চয় এডাল হৈছে ট্ৰাইপড। বহুতেই প্ৰয়োজনীয় হৈ আছিল, সেইবাবে আনিলোঁ। নহ'লে কি কয় ভিডিঅ'বোৰ কৰাত বহুত অসুবিধা হয়। গতিকে চাওঁ আহকচোন। এয়া বস্তুটো হৈছে এইটো। এতিয়া কেনেকৈ কি কৰে মই চাব লাগিব, ভালকৈ নাজানো। চাই থাককচোন ভিডিঅ'টো। আৰু এইডাল এই নটটোত লগাই দিয়া হ'বলা। এনেকৈ টান কৰিব পাৰি, ঘূৰাই ঘূৰাই টান কৰিব লাগিব। আৰু এইডাল দাঙি পেলানি ইয়াত মোবাইলটোত থ'ব লাগিব। মই ইমান ভালছে নাজানো বাৰু, চাব লাগিব কেনেকৈ কি কৰোঁ। আৰু এইডাল হৈছে, এইডালে এনেকৈ কৰিব পাৰি। তাৰপিছত দেখিছে এইকেইডালে ওখ চাপৰ কৰিব পাৰি। এইডাল আৰু এটা আছে, এইডাল এনেকৈ দিলে এইডাল এনেকৈ টাইম দিব লাগে। তিনিটা হেৰি আছে, ঘাট আছে। এয়া এইডালে আছিলে। এইডালৰ প্ৰাইচ আছিলে প্ৰায় 1400 টকা। প্ৰায় 1400মান টকা আছিলে। আৰু ইয়াত অফাৰ প্ৰাইজত অনাৰ কাৰণে 340 টকা নে 50 টকা কিবা এটা লৈছে। গতিকে এইডাল কেনেকুৱা লাগিলে, এনেদৰে এনেকৈ দীঘল কৰাৰ পাছত এইডাল এনেকৈ আকৌ টান কৰি দিব লাগে। এনেকৈ দিব লাগে। আকৌ যেতিয়া ছুটি কৰিবলৈ হ'লে তেনেকৈ কৰিলে।
এইটো অৰ্ডাৰ দিয়া হৈছিলে ফ্লিপকাৰ্টৰ পৰা আৰু এইটো হৈছে বস্তুটো এইটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন